ওয়েলকাম ব্যাক টু মাই চ্যানেল। সকলো বন্ধু বান্ধৱীক পুনৰবাৰ স্বাগতম জনাই মই আজি আন এটি ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো হ'ব ৰোষ্টিং। প্ৰথম মই আজি মোৰ এই চেনেলত ৰোষ্ট ভিডিঅ' বনাম। আশা কৰিম আপোনালোকৰ সহায় সহযোগ ভালদৰে পাম। ভাল লাগিলে আপোনালোকে মোৰ এই ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। থেকে দৌড়াইয়া বঙ্গাইগাঁও আসছি, তারপরে বঙ্গাইগাঁও থেকে দৌড়াইয়া পাহাড়ের ভিতরে আসছি। এই যে দেখিলে আপুনি ছোৱালীজনী বাংলাদেশৰ এজনী ছোৱালী যাৰ নাম শ্যামলী। এই শ্যামলীয়ে বহুতো বেয়া বেয়া ভিডিঅ' বনায়। বাংলাদেশৰ মাজত তেওঁ বহুতো নেগেটিভ ভিডিঅ' বনাই মানুহৰ মাজত বিতৰ্কৰ সৃষ্টি কৰিছে। বাংলাদেশৰ আলমগীৰ নামৰ এজন কৌতুক অভিনেতা আছে। সেই কৌতুক অভিনেতাজনৰ লগত থাকি তেওঁ বহুত অশ্লীল কথা বাক্য কৰি তেওঁ মানুহৰ মাজত বহুতো বেয়া মেছেজ দিয়ে। এই ছোৱালীজনীয়ে এটা ভিডিঅ'ৰ নামত বা এদিনত 10,000-5,000 টকা লয়। মানুহৰ যিবোৰ অসমৰ কণ্টেণ্ট ক্ৰিয়েটৰ আছে সেইবোৰ ক্ৰিয়েটৰৰ লগত ভিডিঅ' বা কৌতুক বনাওঁতে এটা দিনত বহুতো টকা দাবী কৰে। অসমৰ মানুহক বুৰ্বক বনাই বাংলাদেশৰ পৰা আহি আমাৰ মাজত আহি বিতৰ্ক সৃষ্টি কৰে। আমাৰ মাজত অশ্লীল কথাৰে ভিডিঅ' বনাই পইচা ইনকাম কৰি লৈ যায় আকৌ বাংলাদেশত যাব। অসমৰ মানুহ কিয় এইবোৰক পাত্তা দিব লাগে? এইবোৰক আচলতে পাত্তাই দিব নালাগে। চাওক কি অশ্লীল ভিডিঅ' আলমগীৰ লগত, ভাদাইমাৰ লগত, ডিজিটেল ভাদাইমা আছে বাংলাদেশৰ, সেইবোৰৰ লগত কি অশ্লীল ভিডিঅ' বনায়। এই যে আপোনাৰ চালে এই অশ্লীল ভিডিঅ' বনাই সেই শ্যামলীক কিন্তু বাংলাদেশৰ মানুহে ভাল নাপায়। বাংলাদেশৰ মানুহে এইজনী ছোৱালীক বয়কট কৰিব। সেইকাৰণে অসমত আহি ধান্দা মাৰি আছে। এই ধান্দা এটা নহয়। এই যে 5,000-10,000 পাৰ ডে লয়, এইবোৰ ধান্দা বেলেগ আছে। আৰু না, আমার জামাই বিয়া 2 বছর পরে মরে গেছে, বাচ্চা কাচ্চা হয় নাই। তাই নাকি? তাহলে আমি ফিরে থাকি, আমার বাচ্চা নয়। এই ছোৱালীজনীক অসমত পাত্তা দিব নালাগে। এইবোৰক বয়কট কৰক। এইবোৰত বয়কট কৰি এইবোৰৰ লগত কোনো কণ্টেণ্ট ক্ৰিয়েটৰে সহযোগ কৰিব নালাগে। এই অশ্লীল ভিডিঅ' বনাই আমাৰ অসমৰ মাজত আহি আমাৰ পৰা টকা লুটি লৈ বাংলাদেশত যাব আৰু পিছত বাংলাদেশত গৈ আমাৰ অসমৰ কথা বদনাম কৰিব। গতিকে এইবোৰ ছোৱালীক পাত্তা নিদিব আপোনালোকে।